আমি যিহেতুকে মানে শ্বৰ্ট দি আছিলোঁ তাৰ মাজতে মোৰ গাঁৱৰে ল'ৰাজনক লগ পাই গ'লোঁ। সি আৰু আম খুৱাব খুজিলে আমাক। এনেকৈ গছৰ পৰা পাৰি লৈ ধুনীয়া দেই মজা কি কি ধুনীয়া অ' বা মস্ত মস্ত আম হে তো কি হয় ইয়ালৈকে আহিলোঁ পাৰি লৈছে কি কি বে মজা খাই আছোঁ। তো এতিয়া ময়ে কুটিম বাৰু কাটি মেলি কেনেকৈ খাওঁ দেখাই আছোঁ। চাই থাকিব মোৰ ইউটিউব চেনেল HDL KK Assam। হেল্ল' এভৰিৱান, আই এম কমল KK। মই মোৰ ইউটিউব চেনেল HDL KK Assam আন এটি নতুন ভিডিঅ' আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। তো গাইজ আজি পুনৰবাৰ এয়া লতাশিল থানাত আছে এওঁলোকৰ লগত। কেনেকুৱা এইফালে এটাই নাচি আছে, একদম নাচনি দেই, পুৰা ডান্সাৰ হয়। এক্টিঙৰ লগতে কি যে মজা, হাঁহি মাতি ধেমালি একদম। দেচোন দুটা এটা আচোন কি যে নাচে একদম মজা মজা। মই কৈছোঁ নহয় ভাল লাগে এনেকৈ দিনবিলাক পাৰ কৰিছোঁ বা সময় অতিবাহিত হৈ আছে কি সুন্দৰকৈ এনেকৈ। মানে শ্বৰ্টৰ টাইম অকণমান থাকেতো, বাকী যিমানখিনি সময় আমি পাওঁ অতিৰিক্তভাৱে টাইম পাছ কৰি থাকোঁ ন। সেইফালে আৰু এজনী আছে কেনাই কিবা এটা আম কাটি আনিলোঁ ন গছৰ পৰা পাৰি পেলাই খাই আছোঁ। আম কেনে হ'ব? খাবই লাগিব। আম এতিয়া আম খাই আছোঁ। ইয়ালৈকে আহিছোঁ শ্বুটিঙৰ কাৰণে। আম পালোঁ থানাতে, খাই আছোঁ, কাটি আছোঁ, চাই থাকোঁ। আহি গ'ল গুৱাহাটী ন। তো গুৱাহাটীটো কলপাতত খাম আমেজ আছে। কলপাতটো দেখাওক। এয়া কলপাত তো গম পাই আজিকালি গাঁৱতে কলপাত নাপায়, আমি গুৱাহাটীত কলপাত লৈ আহিছোঁ। কলপাতত কাটি পেলাই খাই আছোঁ। জলকীয়া মানে ধুনীয়াকৈ এতিয়া চিলাই আছোঁ দেই। ধুনীয়াকৈ পিচ এনেকুৱা ধুনীয়া এইবিলাক পাতলকৈ পিচ কৰাই দিছোঁ আৰু খাই আছোঁ। জলকীয়া মানে আমাৰ এজনে দেখাইছোঁ ধুনীয়াকৈ পাতলকৈ মানে পিচ কৰিছোঁ। এজনে বঙলাজল আনিব দিছে, আনিলে দি আছোঁ, খাই আছোঁ মজা। জিভাৰ পানী টকটকীয়াকৈ পৰি আছে একেবাৰে। জানেই টেঙা আম বুলি ক'লে ডাঙৰ হৈ আছে। মানে কি সময় কম আছিলে মোৰ এতিয়া দৌৰা মাটি পেলি আকৌ আমকেইটাও ডাঙৰ বহুত সময় লাগি যাব। জলকীয়া নাকত লাগিছে লাগিছে কেনেকে সানিছে মানে নাকত এইবিলাক মানুহ এইবিলাকে গোটেই আমি চববিলাকে খাম ধুনীয়াকে। সানা পালটো মোৰ তাত পৰিলে হাতখন ভাল লাগিব তোমাৰ আজি। গোট কেনেকে খানিছো ভয় লাগে, বহুত ভয় লাগে। পিচটো বহুত ডাঙৰ হৈছে, পাতল পাতল হ'ব লাগিছিল হয়নে? এতিয়া খোৱা যেন লাগিলে তো গাইজ ইয়ালৈকে আহি পেলাই এতিয়া আম কাটি আছোঁ, খাই আছোঁ, ধুনীয়াকৈ বনাই ল'লোঁ। এইয়া কি কৰি আছা? আম এই কি চাওঁচোন এতিয়া ধুনীয়াকৈ খান্দি লৈছোঁ, চৌদা দি লৈছোঁ। কি মজা টেঙা আছে, হ'লেও কথা নাই, চলি যাব। ভয় লাগিছে এইয়া কি বনাই আছে ময়ো খাই লওঁ পিচ টেঙা খাম ভাল লাগে বঢ়িয়া। এতিয়া আম এতিয়া বিলাই আছোঁ আমাৰ যি এতিয়া খাব বহুত টেঙা আছে। আমাৰ এই থানা এতিয়া গোটেই টেঙা হৈ গৈছে। সকলোৱে মানে এতিয়া টেঙা খোৱাত আম টেঙা খোৱাত ব্যস্ত। নতুন কি কোৱা কেনে
ভাইটামিন চি নেচাৰেল ভাইটামিন চি হয় আম কেঁচা আম অ' বাইদেউ কেনে পালে আমটো কেনেকুৱা ইমান সোৱাদ পাইছোঁ মই খাই ক'ব পৰা নাই কি কয় সঁচাকৈ দে দাদা খোৱা অ' আম এইটো বোলে এই এখেতে খাই আছে কেনেকৈ পাই গম বহুত টেঙা আছে খাই লওক ইমানো টেঙা নাপায় কেনেকুৱা তেনেকুৱা মানে মজা তোমালোকে ইমান খাইছা যেতিয়া ৰাইজে এনেই গম পাব ৰাতিপুৱাই পুৱাই এই চবে পুৰা ভোট জলকীয়া সানি এই জলকীয়াবিলাক আছে যে ইহঁতে খালে এতিয়া টেঙা খোৱাত ব্যস্ত থানাই টেঙা হৈ গৈছে লতাশিল থানাৰ আগ কেতিয়া কেনেদৰে লগ পোৱা যায় গমেই নাপায় থানালৈ আহি পেলাই লগ পাই গ'লোঁ গাঁৱৰে ল'ৰা এজন কেনেকুৱা কি কৰি আছা তাতে গাড়ী চলাই গাড়ী কামটো কেনেকৈ আহি গ'ল ল'বলৈ এজন এই চাচোন আমাৰ গাঁৱতে কিবা কিবি কৰি আছিল ঘপককৈ ইয়াতে লতাশিল থানাত আহি পেলাই কাম পাই গৈছে ছাৰৰ গাড়ী চলাব ছাৰৰ গাড়ী চলাই পেট্ৰলিং কৰে কেনে লাগিছে মজা টু গাইজ পৰহি দিনা আমাৰ কলাক্ষেত্ৰত নাটক কৰি পেলাই যোৱাকালি আকৌ শ্বুটিং থাকিল আমাৰ এই সোণাপুৰত কিবা এখন চিনেমাৰ কাম আছিলে সোণাপুৰত গোটেই দিনটো দি পেলাই ঘৰলৈকে গ'লোঁ গৈ পেলাই আকৌ ইয়াতে কান্দাৰীটোত আকৌ শ্বুটিঙত আজি আকৌ মাতিছিলে ৰাতিপুৱা 6টা বজাত 6:30 শাৰীয়ে পাইছোঁ ইমান মানে 6টাত কল টাইম দিছে 6:30 শাৰী পাইছোঁ ইমান দৌৰাদৌৰিকৈ আহিছোঁ আহি পেলাই 8টা বজাতে যা নহওক পাই গ'লোঁ পাই এতিয়া শ্বুট কৰি আছোঁ ভাল লাগিছে আগতেও কৈ আছোঁ অকণ কিবা কিবি পইচা পাওঁ সেইটো বেলেগ কথা কিন্তু ভাল লাগে কৰি আছোঁ কৰি যাম সৰুৰ পৰাই অভিনয়ৰ প্ৰতি বা শিক্ষাৰ প্ৰতি এটা মোৰ মনত হেঁপাহ আছিল আৰু সেই হেঁপাহ এতিয়া হয়তো আগতেই কৰিব লাগিছিল তাৰ ছাকচেছ হ'ব নোৱাৰিলোঁ কিন্তু হেঁপাহটো এতিয়া পূৰণ কৰি আছোঁ লাহে লাহে ছাকচেছ হ'ব নোৱাৰিলেও লাগে নোৱাৰিলেও কথা নাই কিন্তু যিটো হেঁপাহ কৰি গৈ আছোঁ কাম কৰিছে দেই বৰ ভাল ল'ৰা মানে আমাৰ খানা পিনা গোটেইখিনিতে যা যোগাৰ ধৰি আছে সকলো সময়তে কেনেকুৱা ভালেই না ঠিক আছে আৰু এইবিলাকতো গমেই পায় এই জেনেৰেটৰ চলি আছে আৰু এইবিলাক আমাৰ কেমেৰা এইবিলাক মজা কাম চলি আছে সকলোৱে কাম কৰি আছে বাকীবিলাক সকলোৱে ইয়াতে এইখন লতাশিল থানাৰ ভিতৰত আমাৰ আজি শ্বুট ইয়াতে কাম চলি আছে আমাৰ সকলো আছে তো গাইজ এতিয়া মানে আমি কি লতাশিল থানাৰ ভিতৰত আছোঁতো মানে এনেকুৱা চব পুলিচ এতিয়া সঁচা কোন মিছা কোন কাকো ধৰিবই নোৱাৰি মানে সকলোৱে মানে মিলি আছোঁ এতিয়া এই শ্বুটৰ সময়খিনিলৈকে আৰু আমি যি অলপ সময় শ্বুট কৰোঁ আৰু এতিয়া মানে কি হয় লকআপত কেইটামান কয়দো আছে মানে সোমাই আছে আৰু এতিয়া কথাটো হৈছে কি আমাৰোতো থানাত যিহেতুকে আহিছে আমাৰ নিশ্চয় তেনেকুৱা ধৰণৰ অপৰাধীয়ে থাকিব গতিকে কোন সঁচা কোন মিছা এইবিলাক আপোনালোকে গম নাপাব চাই থাকিব লাগিব মোৰ ইউটিউব চেনেল HDL KK আছাম আৰু আমাৰ যিখন চিনেমা কান্দাৰীটো চাব গতিকে গম পাই যাব কি এই মই দেখাইছোঁ ইয়াৰে লতাশিল থানাৰ সম্পূৰ্ণ পৰিৱেশ তো ভাল লাগে এনেকুৱা কাম কাজলৈ আহিলে এইখনে লতাশিল থানা ইয়াতে আছে বাৰু এইয়া গোটেইখিনি বাৰু ঢুকি পোৱা নাই এইখনে লতাশিল থানা হয় ইয়া আছে মানুহবিলাক আমাৰ শ্বুটৰ কাম চলি আছে ধুনীয়া পৰিৱেশ আহি পেলাই আমাৰ গাঁৱৰে ল'ৰা এটা ইয়াতে লগ পাই গ'লোঁ সি গাড়ী চলাই আছে তো ভাল লাগিল গাঁও মানে মোৰ গাঁৱৰ ওচৰৰ হয় অকণমান আৰু এইখন সন্মুখতে ওচৰতে আৰু লতাশিল থানাৰ ফ্ৰণ্টতে লতাশিল খেলপথাৰ হয় ইয়াত ধুনীয়া ধুনীয়া অনুষ্ঠানবিলাক হৈ থাকে এতিয়াও ল'ৰাবিলাকে খেলি আছে ধুনীয়াকৈ এতিয়া জানে সকলো সময়তে খেল চেল হৈ থাকে ধুনীয়াকৈ ইয়াত অনুষ্ঠানবিলাক হয় বিহু কি ক'ম আৰু বিহু চিহু ডাঙৰ ধুনীয়া ধুনীয়া প্ৰগ্ৰেমবিলাক হয় এইবিলাক আজি আৰু চানডে অফিচ কাছাৰী বন্ধ হ'লেও এইকাৰণে ল'ৰা ছোৱালীবিলাকে সুবিধা পাইছে ইয়াতে আহি পেলাই খেলি আছে তো গাইজ এইকেইদিন একেৰাহে কাম চলি আছে অকণ হ'লেও মানে ভাল লাগে এনেকৈ কাম কৰি আছোঁ আজি প্ৰায় 5-6 দিনমান নেকি একেৰাহে কাম হৈ আছে আৰু আজিৰ পৰা নহ'ব চাগে হ'বও পাৰে ঠিক নাই ঘপককৈ মানে গম নাপায় আজি কালি কি হ'ব মাতি দিয়ে ঘপককৈ তেতিয়া গম পাই যাওঁ আৰু এজেগাত মাতিছে কিন্তু আজি 3টামান বজাত চিত্ৰমনত যদি সময় হয় গুচি যাম নহ'লে আৰু ঘৰলৈ গুচি যাব লাগিব কাৰণ ইয়াতে কাম চলি আছে
সেইখন লতাশিল ফিল্ড আৰু সন্মুখত এইখন থানা এই থানাতে ধুনীয়াকৈ বহি টাইম পাছ কৰি আছোঁ মানে কি হয় শ্বুটিঙৰ কাম চলি থাকে গমেই পায় আৰু বাকী সময়খিনি এনেকৈ ধুনীয়াকৈ বহি আছে ইয়াতে ভাল লাগে বতাহ চলি আছে আৰু মানুহে মানে কি মোৰ থানাত কাম কৰা বুলি হৈ গ'লে দুই এটা থানাত আছোঁ লতাশিল থানাৰ সন্মুখত বহি ধুনীয়াকৈ খেলা উপভোগ কৰি আছোঁ এইখন খেলপথাৰত এইবিলাক খেলি আছে আমাৰ ভিতৰত এই ছাৰ মেমসকল আছে ইয়াতে কেনাই মস্ত ভাল